নমস্কাৰ। আজি আমি দশম শ্ৰেণীৰ অধ্যায় ৭ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। তো ইয়াত প্ৰথম প্ৰশ্নখিনি অবজেক্টিভ টাইপ কুৱেশ্যন আছে। প্ৰথম প্ৰশ্ন, তলত উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ? তো ইয়াৰে উত্তৰটো হ'ব উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ চাইটোকাইনিন, বাকীকেইটা প্ৰাণী হৰমন। 2 নম্বৰ, দুটা নিউৰনৰ শাৰী ঠাইক কি বুলি কোৱা হয়? ইয়াৰ এনচাৰটো হ'ব চাইনেপছ। তৃতীয়টো, মগজুৱে কি কাম কৰে? ইয়াৰ আটাইকেইটাই হ'ব মগজুৱে কাম কৰে। তাৰপিছত আছে প্ৰশ্ন 4, আমাৰ দেহৰ গ্ৰাহক অংগৰ কাম কি? গ্ৰাহক অংগই যথোপযুক্তভাৱে কাম নকৰিলে কেনে পৰিস্থিতি হ'ব পাৰে? ইয়াৰ ফলত কি সমস্যাৰ হ'ব পাৰে? তো গ্ৰাহক অংগ যিবিলাক ৰিচিপ্টৰ বুলি কোৱা হয়, তো ৰিচিপ্টৰবিলাকে আমাৰ শৰীৰত কি কাম কৰে, যেনে কাণ, নাক, চকু, জিভা, এইবিলাকে প্ৰত্যেকে কি কাম কৰে ইয়াত ধুনীয়াকৈ দিয়া আছে, সকলোৱে বহীত লিখি ল'বা। 5 নম্বৰ প্ৰশ্ন, নিউৰনৰ গঠনৰ এটা চিত্ৰ আঁকা আৰু ইয়াৰ কাৰ্য বৰ্ণনা কৰা। তো ইয়াত মই চিত্ৰটো দিয়া নাই, চিত্ৰটো প্ৰত্যেকে তোমালোকে কিতাপত যেনেদৰে আছে ঠিক একেদৰে চিত্ৰটো আঁকি ল'বা। ইয়াত কাৰ্যপ্ৰণালীখিনি ব্যাখ্যা কৰি দিয়া আছে কেৱল। তো কাৰ্যপ্ৰণালীখিনি ইয়াৰ পৰা লিখিবা আৰু চিত্ৰটো ধুনীয়াকৈ কিতাপত চাই কিনে কিতাপৰ পৰা সেইমতে আঁকিলেই হ'ব। খুব এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। নিউৰনৰ চিত্ৰটো আঁকা আহে কেতিয়াবা, বা গঠন আৰু চিত্ৰ দুয়োটাও কেতিয়াবা আহে। তাৰপিছত 6 নম্বৰ প্ৰশ্ন, উদ্ভিদৰ দীপ্তিকাল প্ৰতিক্ৰিয়া কেনেকৈ সংঘটিত হয়? তো উদ্ভিদৰ দীপ্তিকাল প্ৰতিক্ৰিয়া ইয়াৰ গোটেইখিনি কথা লিখি দিয়া আছে, ইয়াৰ পৰা লিখি ল'বা। তাৰপিছত 7 নম্বৰ প্ৰশ্নটো আছে, স্নায়ু ৰজ্জুত আঘাত হ'লে কেনে বাৰ্তাত ব্যাঘাত ঘটে? স্নায়ু ৰজ্জু, তো স্নায়ু ৰজ্জুত যেতিয়া আঘাত হয় তেতিয়া প্ৰতিক্ৰিয়া আৰু অনৈচ্ছিক কাৰ্যৰ সংকেতত ব্যাঘাত জন্মে। প্ৰতিক্ৰিয়া যিবিলাক আমাৰ মগজুৰ নিৰ্দেশ অবিহনে সংঘটিত হয় তেনেকুৱা ক্ৰিয়া, আৰু অনৈচ্ছিক ক্ৰিয়া, এই দুটা কাৰ্যত ব্যাঘাত জন্মিব পাৰে স্নায়ু ৰজ্জুত আঘাত হ'লে। তাৰপিছৰ প্ৰশ্নটো আছে, উদ্ভিদৰ ৰাসায়নিক সমন্বয় কেনেদৰে সংঘটিত হয়? তো আমি সকলোৱে জানো এইটো, উদ্ভিদৰ কোনো স্নায়ুতন্ত্ৰ বা ইন্দ্ৰিয় অংগ নাথাকে। তো তাৰ ৰাসায়নিক সমন্বয়বিলাক অনুভূতি বা কিছুমান বাহ্যিক উদ্দীপকৰ দ্বাৰা সংঘটিত হয়। ইয়াত ধুনীয়াকৈ প্ৰশ্নটোৰ উত্তৰটো দিয়া আছে। উদ্ভিদৰ কিছুমান সঞ্জীৱনী পদাৰ্থ বা যাক আমি হৰমন বুলিও কওঁ, তাৰ সহায়তো বহুখিনি কাম সংঘটিত হয়। তো ইয়াৰ কথাখিনি লিখাই আছে, ধুনীয়াকৈ লিখি ল'বা। তাৰ পিছৰ প্ৰশ্ন আহিব, জীৱদেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ কাৰণে কিহৰ প্ৰয়োজন? কি প্ৰয়োজন? তো জীৱদেহৰ যিকোনো কাম এটা নিয়ন্ত্ৰণ কৰাৰ কাৰণে বা সমন্বয় ৰক্ষাৰ কাৰণে আমাৰ বহুতো অংগৰ প্ৰয়োজন হয়, আৰু সেই অংগবিলাকৰ নাম আৰু সিহঁতৰ কাৰ্যবিলাক দিয়া আছে, গোটেইখিনি কথা লিখিব লাগিব। তো ইয়াত চাই লিখি ল'বা। তাৰ পিছত আছে, ঐচ্ছিক ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ মাজত পাৰ্থক্য কি? তো ঐচ্ছিক ক্ৰিয়া যিবিলাক আমি নিজ ইচ্ছা অনুযায়ী কৰোঁ সেইবিলাক ঐচ্ছিক ক্ৰিয়া, আৰু প্ৰতিক্ৰিয়া হ'ল যিবিলাক আমি মগজুৰ নিৰ্দেশ অবিহনে আমি নিজেই সেই কাৰ্যটো সংঘটিত হৈ যায়। তো তাৰ মাজত পাৰ্থক্যবিলাক লিখিব দিছে, ইয়াত দিয়া আছে। তাৰ পিছৰ প্ৰশ্নটো আছে, প্ৰাণীৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ স্নায়ুতন্ত্ৰ আৰু হৰমনৰ মাজত কিদৰে তুলনামূলক আলোকপাত কৰা বা বিশ্লেষণ কৰিব দিছে? তো তুলনা যেতিয়া কৰিব দিয়ে দুটা বস্তুৰ মাজত, তেতিয়া আমি সেই দুটা বস্তুৰ পাৰ্থক্য লিখিব পাৰোঁ, নাইবা সেই দুটা বস্তুৰ সাদৃশ্য লিখিব পাৰোঁ। তো দুটাৰ মাজত তুলনা হ'ব লাগিলে পাৰ্থক্য লিখিব পাৰা বা সাদৃশ্য লিখিব পাৰা। তো ইয়াত দিয়া আছে ধুনীয়াকৈ পাৰ্থক্য সাদৃশ্য লগ লাগি গোটেইখিনি তুলনা লিখি ল'বা। তাৰপিছত, নীলা জীৱনৰ পাতৰ চলনৰ লগত আমাৰ ভৰিৰ চলনৰ আচৰণৰ মাজত পাৰ্থক্য কি? তো নীলা জীৱনৰ পাতৰ চলন আমি জানো, নীলা জীৱনৰ পাত এটা চুই দিলে সি জাপ খাই যায় পাতকেইটা, আৰু লগত আমাৰ ভৰিৰ চলন, ইয়াৰ মাজত কি পাৰ্থক্য আছে? তো এইখিনি দিয়া আছে,
ইয়াতে অকল পাৰ্থক্যটোহে লিখিব দিছে, তো লিখি ল'বা। লগতে মোৰ যদি চেনেলটো চাই ভাল লাগিল তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা।